প্ৰকৃত জ্ঞানী মানুহ এজনৰ তিনিটা লক্ষণেৰে চিনা যায়। উদ্দেশ্যত উদাৰতা, কাৰ্য সম্পাদনত মানৱতা আৰু কৃতকাৰ্যত আত্মসংযম। বিছমাৰ্ক। মানুহে আপোনাৰ বিষয়ে যি ভাবে ভাবিবলৈ দিয়ক আৰু যি কাম আপুনি উচিত আৰু সঠিক বুলি ভাবে সেই কামকে কৰক। পাইথাগোৰাছ। আনক সমালোচনা কৰাৰ আগতে নিজকে সমালোচনা কৰা। নিজে পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়া। ছক্ৰেটিছ। সেইজনে আদৰ্শ পুৰুষ যিজনে আনক উন্নতিৰ পথত আগুৱাই দিয়ে। হেনৰী ফৰ্ড। দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পাছত সুখ অহাটো নিশ্চিত। বুদ্ধদেৱ। মূৰ্খক ভাল উপদেশ দিলে মূৰ্খই উপদেশ দিওঁতাজনকহে মূৰ্খ বুলি ভাবে। ইউৰিপিডিছ। আপুনি যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহু কথা জনা জনকেই জ্ঞানী নুবুলে, জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰাজনহে প্ৰকৃতাৰ্থত জ্ঞানী। লেনিন।